এখন গাঁৱত এজনী মালিনী আছিল। তাইৰ ধুনীয়া বাগিচা এখন আছিল। বাগিচাত নানা ৰকমৰ গছপুলি ৰুইছিল, কিন্তু তাৰে এজোপা গছত কেতিয়াও ফুল নুফুলিছিল। তাকে দেখি মালিনী এদিন গছজোপাৰ ওচৰলৈ গ'ল আৰু সুধিলে, অ' ফুল নুফুলনো কিয়? গৰুৱে যে আগ খাই মই নুফুলিম কিয়? গছজোপাৰ উত্তৰ শুনি মালিনী গৰুৰ ওচৰ পালেগৈ আৰু সুধিলে, অ' গৰু আগ খাও কিয়? গৰখীয়াই যে গৰু নাৰাখে মইনো নাখাম কিয়? মালিনী এইবাৰ গৰখীয়াৰ ওচৰ পালেগৈ আৰু সুধিলে, অ' গৰখীয়া গৰু নেৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয়? গৰখীয়াৰ কথাত মালিনী ৰান্ধনীৰ ওচৰ পালেগৈ। অ' ৰান্ধনী ভাত নাৰান্ধ কিয়? খৰিকটীয়াই যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয়? ৰান্ধনীৰ কথাত মালিনীয়ে খৰিকটীয়াক সুধিলে, অ' খৰিকটীয়া খৰি নাকাট কিয়? বৰগছ যে কাটি থৈছো নুশুকাইনো কিয়? এইবাৰ মালিনী বৰগছজোপাৰ কাষ পালেগৈ আৰু সুধিলে, অ' বৰগছ নুশুকাওনো কিয়? মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয়? মালিনী এইবাৰ মেঘক প্ৰশ্ন কৰিলে। অ' মেঘ বৰষুণ দিয়ক কিয়? ভেকুলীয়ে যে তুৰাই মইনো নিদিম কিয়? মালিনী এইবাৰ বিলত থকা ভেকুলীটোক সুধিলে। অ' ভেকুলী তুৰাও কিয়? বোপা ককাৰ সজটো মইনো এৰিম কিয়? মই কৰোঁ তুৰ মেঘে গাজে ঘূৰ বৰষুণ পৰে হুৰ। ল'ৰা ছোৱালীহঁত, আমি ইয়াৰ পৰা কি বুজিলোঁ? আমি নিজেই নকৰা কামৰ কাৰণে আনক কেতিয়াও দোষ দিব নালাগে। আমি সকলোৱে যদি ভেকুলীটোৰ দৰে নিজৰ কাম সময়মতে কৰোঁ, জীৱনত আমি সদায় ভাল ফল পাম। কণমানিহঁত, আমাৰ সাধুটো শুনি কেনে পালা? যদি ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি আকৌ আহিম এটা ধুনীয়া সাধু লৈ। তেতিয়ালৈকে তোমালোকে ভালদৰে থাকিবা, মা দেউতাৰ কথা শুনিবা আৰু সময়মতে পঢ়া শুনা কৰিবা। বহুত মৰম থাকিল তোমালোকলৈ। বাই বাই।